কবিতা হৃদয়ৰ ভাষা। কবিতা নিৰ্বাচিত শব্দৰ যাদুকৰী পৰশত প্ৰাণ পাই উঠা শব্দৰ সুগন্ধিমালা। ব্যক্তিৰ মনক আন্দোলিত কৰি থকা ভাৱনাই সাধাৰণতে কবিতাৰ ৰূপ লয়। জীৱনৰ হাঁহি কান্দোন, দুখ সুখ, প্ৰেম বিচ্ছেদ, এই সকলোবোৰ কবিতাৰ বিষয় হ'ব পাৰে। শব্দৰ পৃথিৱীৰ পৰা শব্দ নিৰ্বাচন কৰিব পৰাটো সাৰ্থক কবিৰ এক দক্ষতা। আমি আলোচনাৰ বাবে লোৱা জুলি শইকীয়াৰ কাব্যগ্ৰন্থ আকিঞ্চন বৰষুণ আৰু ভালপোৱা এখন সুখপাঠ্য কাব্যগ্ৰন্থ। গ্ৰন্থখন প্ৰকাশ কৰিছে যোৰহাটৰ শব্দ প্ৰকাশনে। কবিতাসমূহ চুটি চুটি কিন্তু গভীৰ অৰ্থপূৰ্ণ। ভাবিবলৈ অৱকাশ আছে। পাঠকে পঢ়ি উঠি নেভাবোঁ বুলি থাকিলেও ভবাই তুলিব পৰা এক বিশেষ আকৰ্ষণ আছে কবিতাসমূহত। তোমাৰ হৃদয়ত আছে এখন অলিখিত অভিধান। হাবাথুৰি খালেও নোপোৱা বিচাৰি বহু কথাৰ সমিধান। তাপ পালে বৰফ গলে, মৰমৰ উত্তাপত কঠিন হৃদয়ো হালে জালে। য'তেই ভাষাৰ শেষ হয় ততেই আশাৰ সঞ্চাৰ হয়। য'তেই শব্দৰ শেষ হয় ততেই ভালপোৱাৰ আৰম্ভ হয়। ঠিকনা বিচাৰি মৃত্যুৰ কিয় খোৱা হাবাথুৰি, মৃত্যু আহিব সময়ৰ অদৃশ্য দুৱাৰ ভেদি। ভাবিছিলোঁ লুকুৱাই ৰাখিম, ভাবিছিলোঁ লুকুৱাই ৰাখিম মোৰ দুখবোৰ, কিন্তু কি হ'ব, মোৰ চকুৱেই দেখোন মোৰ প্ৰতাৰণাৰ দাপোন। চকু পানীৰো আছে এক নিজা ভাষা, বোৱাই লৈ যায় স্নেহৰ অযুত তৃষা। অপূৰ্ণতাৰ মাজত পূৰ্ণতা, অপূৰ্ণতাৰ মাজত পূৰ্ণতা, অবৈধতাৰ মাজত বৈধতা, অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তি, অতৃপ্তিৰ মাজত তৃপ্তি। এনেকৈয়ে এদিন হয় জীৱনৰ পৰিসমাপ্তি। মই তোমাৰ সেই সোঁৱৰণি, মই তোমাৰ সেই সোঁৱৰণি, যাক তুমি প্ৰায়েই পাহৰি যোৱা। মই তোমাৰ সেই অনুভূতি, যাক তুমি অনুভৱ নকৰাকৈ আদৰি লোৱা। মই ক'লো তুমি শুনিলা, মই ক'লো তুমি শুনিলা, মৰম বাঢ়িল। তুমি ক'লা মই শুনিলোঁ, মৰম বাঢ়িল। মই একোৱেই নক'লো, অথচ তুমি শুনিলা, মৰমে পাৰ ভাঙিল। জুলি শইকীয়াৰ কবিতা সম্পৰ্কত এগৰাকী পাঠক ৰাতুল ভূঞাই লিখিছে, কবিগৰাকীৰ কবিতাৰ অন্যতম বৈশিষ্ট্য হৈছে মিতভাষ। তেওঁৰ কবিতাত শব্দৰ অযথা সমতল নাই, অজস্ৰ চিত্ৰকল্পৰো পয়োভৰ নাই। বিশিষ্ট লিখক সুৰেণ গোস্বামীয়ে লিখিছে, কবিগৰাকীয়ে প্ৰকৃতি, মানৱ প্ৰেম, চিন্তা ভাৱনা আদি বিবিধ বিষয়ক কবিতাৰ উপজীব্য কৰি লৈছে যদিও প্ৰতিটো কবিতাতে এক গভীৰ দাৰ্শনিক তত্ত্ব নিহিত আছে। কবি জুলি শইকীয়াই নিজৰ বিষয়ে লিখিছে, কোনো কালে মই কবি নাছিলোঁ, কিন্তু কবিতাৰ মই আজন্ম প্ৰেমিক। মোৰ এই অনুভৱ
উপলব্ধিবোৰে কবিতাৰ আকাৰ লৈছেনে নাই মই নেজানো। মাথো লিখি গৈছোঁ জীৱনৰ শাশ্বত জয়গান। হয়তো ই মোৰ হৃদয়ৰ তাৰণা। আমাৰ দৃষ্টিত জুলি শইকীয়া এগৰাকী শব্দৰ সদাগৰ। তেওঁ শব্দ সজাব জানে, সুন্দৰকৈ শব্দক কবিতাৰ ৰূপ দিব পাৰে। এটা কথা নোকোৱাকৈ নোৱাৰে যে আকিঞ্চন বৰষুণ আৰু ভালপোৱা এখন ভাল কবিতাৰে সজোৱা কাব্যগ্ৰন্থ। পাঠকে পঢ়ি নিশ্চয় ভাল পাব।